আমাৰ এই পৃথিৱীখন হাতীৰ পিঠিত আছে আৰু যেতিয়া সেই হাতী মুভমেণ্টছ কৰে বা লৰচৰ কৰে তেতিয়াহে পৃথিৱীত ভূমিকম্প হয়। আপুনি এনেকুৱা কাহিনী শুনিছেনে বা এনেকৈ ভাবে নেকি? সেইটো সম্পূৰ্ণৰূপে ভুল যে আমাৰ পৃথিৱীখন হাতীৰ পিঠিত আছে আৰু হাতীয়ে লৰচৰ কৰিলেহে ভূমিকম্প হয়। কিন্তু ভূমিকম্প হোৱাৰ পিছত ভূমিকম্প হোৱাৰ আঁৰত থকা কাৰণটো কি? তেন্তে বলক আমি সাইণ্টিফিক ৰিজনটো জানি লওঁ। ভূমিকম্প দৰাচলতে বহুতো কাৰণৰ ওপৰত ভিত্তি কৰি হয়। প্ৰধানতে আমি ক'ব পাৰোঁ যে যেতিয়া অগ্নিগিৰিৰ উদগীৰণ হয় তেতিয়া লাভাবিলাক পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা ওপৰলৈ ওলাই আহোঁতে পৃথিৱীৰ যিটো কম্পন সৃষ্টি কৰে সেইটোৰ কাৰণেও ভূমিকম্প হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে ভূমিকম্প কিহৰ কাৰণে হয় জানেনে? আমাৰ এই পৃথিৱীৰ ওপৰ পৃষ্ঠভাগ কিছুমান প্লেটছৰ দ্বাৰা গঠিত, কিছুমান খোলাৰ দ্বাৰা গঠিত। সেই খোলাবোৰ কি কৰে? লৰচৰ কৰি থাকে আৰু এইবোৰ কি হয় যেতিয়া এটা আনটোৰ লগত খুন্দা খায় তেতিয়া এটা কম্পনৰ সৃষ্টি হয়, এটা জোকাৰণিৰ সৃষ্টি হয়, যিটো ভূমিকম্পৰ এটা প্ৰধান কাৰণ বুলিয়ে ক'ব পাৰোঁ। আৰু এনেকুৱা বহুতো কাৰণ আছে আৰু কিছুমান মানুহৰ কাৰণেও হয়, মেড ৰিজনো আছে। ভূমিকম্পই কেনেকৈ ক্ষতি কৰে আপুনি সেইবিলাকৰ লগত নিশ্চয়কৈ পৰিচিত। বহুতো ডাঙৰ ডাঙৰ অট্টালিকা একেবাৰে ভাঙি পেলাই একেবাৰে ধ্বংস কৰি দিয়ে। কিন্তু আপুনি এটা কথা জানেনে? বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰ্বত শ্ৰেণী হ'ল হিমালয় পৰ্বত শ্ৰেণী আৰু য'তে অৱস্থিত পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট। এই পৰ্বত শ্ৰেণীটো ভূমিকম্পৰ ফলতে সৃষ্টি হৈছিল বুলি ক'ব পাৰি। মানে কি? মানে ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটে যেতিয়া সংঘৰ্ষ কৰিছিল সেই সংঘৰ্ষৰ ফলত কি হয়? হিমালয় পৰ্বতৰ সৃষ্টি হয় আজিৰ পৰা প্ৰায় 50 মিলিয়ন ইয়াৰ্ছ আগত। লাষ্ট এটা কথাটো হ'ল যে ভিডিঅ' ভাল লাগিলে লাইক কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি পাব পাৰে। আৰু এটা কথা হ'ল যে মই সদায় এটাকৈ নতুন ভিডিঅ' আপলোড কৰোঁ। এনেকুৱা ধৰণৰ ফেক্টছ ভিডিঅ' চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক।